হেল্ল' এভৰিৱান, আজি বহুত দিনৰ মূৰত ঘৰৰ পৰাই এয়া ভিডিঅ' এটা প্ৰস্তুত কৰিলোঁ। আজিকালি পিছে মই ভিডিঅ' নবনাওঁতে এডিট কৰা আৰু ভইচ অভাৰ দিয়া সকলোবোৰ পাহৰিয়ে গৈছোঁ। আজি বহুত দিনৰ মূৰত ঘৰ আহিছোঁ, যিহেতু ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ। বাৰু এয়া চাওকচোন, আমাৰ ঘৰৰ মিমি, তাই যে কাণখন কি হৈছে ঠিক নাই। বেচেৰীজনী কিবা কামুৰিলে নে কিবা উঠিছিলে নাজানো। বেচেৰী কিন্তু বহুত কষ্টত আছে। আপোনালোকে যদি কিবা ঔষধ জানে তেতিয়াহ'লে জনাবচোন, ইয়াক লগাই দিম মই। আৰু এটা কথা কি জানেনে, আমাৰ ঘৰত আকৌ নতুন সদস্য এটাও আছে। এয়া হৈ গ'ল আমাৰ কোকো। ইমান ধুনীয়া ইয়াৰ কালাৰটো চাওকচোন। আমাৰ ঘৰলৈ যোনেই আহে সিয়ে কয় আমাৰ গাঁৱত বোলে এনেকুৱা মেকুৰী নায়েই। পিছে মই ইয়াক প্ৰথমবাৰহে লগ পাইছোঁ, গম পাইনে, কিয়নো ই আমাৰ ঘৰলৈ অহা আজি ৩-৪ মাহ হৈ গ'ল আৰু মই ৩-৪ মাহে ঘৰ অহাই নাই। সেইকাৰণে মই লগ পোৱা নাই। সেইকাৰণে মোৰ পৰা ই অকণমান দূৰত মানে ঘূৰি আছে। ভাবিছে নেকি কোনোবা মানুহ আহিলে। বাৰু সেয়া বাদ দিয়ক। এয়া চাওক, আমাৰ ভণ্টিয়ে বনোৱা ইমান ধুনীয়া ধুনীয়া ফুলৰ বুকে। তাই একদম ধুনীয়াকৈ অৰ্ডাৰ দিয়ে। আপোনালোকে যদি কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব দেই। মানে মোক এটা কমেণ্ট কৰি দিলেই হ'ল। আৰু তাইক মই অকণমান এয়া হেল্প কৰি দিলোঁ। মই পিছে কেনেকৈ বনাই নাজানো। তাইক খালি মোক এনেকৈ দেখাই গৈছে আৰু এনেকৈ জ্বলাই লগাই দিবলৈ। মই অকণমান তাইক এয়া লগাই দিলোঁ। তাই মানে কাইলৈ 2টামান বোলে অৰ্ডাৰ আছে, দিবই লাগে। সেইকাৰণে তাই মোক লৰালৰিকৈ অকণমান হেল্প কৰি দিয়াত মই কৰি দিলোঁ আৰু। বাৰু মই ভিডিঅ' নিদিয়াৰ মেইন কাৰণ কি হৈছে জানেনে, এই ষ্টেণ্ডডাল, মোৰ আগৰ ষ্টেণ্ডডাল যিহেতু ভাগি থাকিলে আৰু মোৰ কেমেৰামেন নাই, সেইকাৰণে মই আকৌ নতুন এডাল ষ্টেণ্ড কিনিলোঁ। এতিয়াৰ পৰা আৰু দিম আৰু ভিডিঅ' এনেকৈ ভাবিছোঁ। আৰু এডাল চাওকচোন কিমান ধুনীয়া, কিমান সুবিধা থকা ষ্টেণ্ড। মই আপোনালোকক দেখাই দিছোঁ। মই এডাল ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছোঁ, একদমেই কম দামত, 300-350 মানেই পৰিছিলে নেকি। সেইকাৰণে আজি ভাবিলোঁ আপোনালোকক দেখাওঁ। এডাল কিমান বেছি দীঘল হৈ যায় চাওকচোন, বহুত ধুনীয়া। মানে মোবাইলটো ধুনীয়াকৈ ফিটিং কৰি আৰু গপচ মানে পৰি নাযায়। এনেকৈ তলফালৰ পৰা এনেকৈ 3টা খুটা আছে আৰু এনেকৈ কিমান ওখ চাওকচোন, মোৰ মানুহজনীতকৈ ওখ, গম পায়নে। একদম বহুত মানে এফৰ্ডেবল প্ৰাইজত পালোঁ। আৰু লগতে বহুত ধুনীয়া কেৰি কৰিবলৈও ভাল, একদম সৰু কৰি পেলাই লৈ যাব পাৰি বেগত, আপোনালোকে য'ত যাওঁ বুলি ভাবিলেও। আৰু চাওক কিমান ধুনীয়া ওখ হৈছে। আৰু আজি বহুত দিনৰ মূৰত এয়া চাওকচোন, ইমান ধুনীয়াকৈ প্ৰসাদ খালোঁ। ঘৰৰ ওচৰতে সকাম এখন আছিলে, পাপাক গৈছিলে মানে, তাৰ পৰাই আনিছিলে। বাৰু ভিডিঅ'টো থলোঁ ইমানতে, আজিলৈ আহিলোঁ দেই, বাই।